ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ ছাত্ৰ ছাত্ৰীসকল। আজি আমি তোমালোকৰ পাঠত থকা কবি নৱকান্ত বৰুৱাদেৱে ৰচনা কৰা লঘোণ নামৰ কবিতাটিৰ অনুশীলনীত কি প্ৰশ্ন আছে চাম আৰু আমি প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্ন হৈছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। প্ৰশ্ন আৰু উত্তৰ মই লিখি লৈ আহিছোঁ, চাওঁ আছোন। চোৱা, ক লঘোণ মানে কি? উত্তৰ, একো নোখোৱাকৈ থকাকে লঘোণ বুলি কোৱা হয়। খ জলপান খাবলৈ কি কি বস্তুৰ দৰকাৰ হয়? উত্তৰ, জলপান খাবলৈ চিৰা, দৈ, গুৰ, কল আদি বস্তুৰ দৰকাৰ হয়। গ লঘোণ কবিতাত কবিয়ে মালভোগ কল আৰু দৈৰ সলনি কি বস্তু বিচাৰিছে? উত্তৰ, লঘোণ কবিতাত কবিয়ে মালভোগ কল আৰু দৈৰ সলনি জাহাজী কল আৰু গাখীৰৰ সৰ বিচাৰিছে। ঘ আঙঠাত কি কি বস্তু সেকি খাব পাৰি? উত্তৰ, পাপৰ, ৰুটি, মাকৈ, মাছ আদি বস্তু আঙঠাত সেকি খাব পাৰি। ঙ তুমি জনা 5 বিধ কলৰ নাম লিখা। উত্তৰ, আঠিয়া, চেনিচম্পা, মালভোগ, জাহাজী, দিগজোৱা। 2 নম্বৰ তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা। ইয়াত কেইটামান শব্দ দিয়া আছে, অৰ্থ লিখিব লাগে। লঘোণ, আধা হেৰ, সৰ, জলপান, পালোৱান, আঙঠা, চকল। অৰ্থসমূহ মই লিখি দিছোঁ, চাই লোৱাচোন। শব্দ অৰ্থ: লঘোণ, একো নোখোৱাকৈ থকা। আধা হেৰ, আধা কিলোগ্ৰাম। সৰ, গাখীৰৰ চামনি। জলপান, লঘু আহাৰ। পালোৱান, শক্তিবান বলি। আঙঠা, জুই থকা এংগাৰ অথবা জুইয়ে পোৰা কাঠ, যিকোনো এটা লিখিলেই হ'ব। চকল, পাতল ধূসৰ বা ঘূৰণীয়া পাতল ধূসৰ, যিকোনো এটা লিখিলেই হ'ব। 3 নম্বৰ কি বস্তু কেনেকৈ খাই ভাল পোৱা তলৰ খালী ঘৰত লিখা। ইয়াত ঘৰ দিয়া আছে, মাজত দিয়া আছে সেকি। গতিকে ইয়াত এই ঘৰত লিখিব লাগে তোমালোকে কি কি বস্তু সেকি খাই ভাল পোৱা। ঠিক তেনেকুৱাকৈ ইয়াৰ মাজৰ ঘৰটোত দিয়া আছে ভাজি। তোমালোকে কি কি বস্তু ভাজি খাই ভাল পোৱা এই খালী ঘৰকেইটাত লিখিব লাগে। মই কেইটামান লিখি দিছোঁ, চাই লোৱাচোন বাৰু তোমালোকে। সেকি, পাপৰ, ৰুটি, মাছ, মাকৈ। ইয়াত সৰু সৰু খালী ঘৰকেইটা আছে। তোমালোকে যদি আৰু সেকি খাই ভাল পোৱা বস্তু আছে তেনেহ'লে এই খালী ঘৰকেইটা লিখিব পাৰিবা। ঠিক তেনেকুৱাকৈ ভাজি। ইয়াত দিয়া হৈছে আলু, মাছ, পটল, বেঙেনা। ইয়াৰে খালী ঘৰকেইটাত তোমালোকে ভাজি খাই ভাল পোৱা বস্তু লিখি দিব পাৰিবা। 4 নম্বৰ কি বস্তু কিহৰ পৰা পোৱা যায় লিখা। ইয়াত এটা উদাহৰণ দিয়া আছে গুৰ, কুঁহিয়াৰৰ পৰা। তলত দিয়া আছে দৈ, চেনি, সান্দহ, চিৰা, মিঠাতেল, নিমখ। মই লিখি দিছোঁ, চাই লোৱাচোন বাৰু। দৈ গাখীৰৰ পৰা, গুৰটো কিতাপতে আছে, গুৰ কুঁহিয়াৰৰ পৰা। ঠিক তেনেকুৱাকৈ দৈ গাখীৰৰ পৰা, চেনি কুঁহিয়াৰৰ পৰা, সান্দহ চাউলৰ পৰা, চিৰা ধানৰ পৰা, মিঠাতেল সৰিয়হৰ পৰা, নিমখ সাগৰৰ পানীৰ পৰা। 5 নম্বৰ প্ৰশ্নটোত দিয়া আছে লঘোণ কবিতাটোত উল্লেখ থকা খোৱা বস্তুৰ এখন তালিকা প্ৰস্তুত কৰা। উত্তৰ, লঘোণ কবিতাত থকা খোৱা বস্তুসমূহ হ'ল চিৰা, দৈ, গাখীৰৰ সৰ,
খেজুৰীৰ গুড়, মালভোগ কল, জাহাজী কল, জলপান, ভজা আলু, পাপৰ, আচাৰ, ৰৌ মাছ ভজা। 6 নম্বৰ, তলত দিয়া শব্দবোৰেৰে বাক্য সাজা। ইয়াত কেইটামান শব্দ দিয়া আছে, বাক্য ৰচনা কৰিব দিছে। শৰ, জলপান, ভাজি, চুপ, কোন। তোমালোকক এই বাক্যকেইটা লিখি দিয়া হৈছে, চোৱাচোন বাৰু। শৰ, গাখীৰৰ সৰৰ পৰা ঘিউ প্ৰস্তুত কৰিব পাৰি। ইয়াৰ বাক্যৰ মাজত এই শব্দটো তোমালোকে আস্তানি দিবা। জলপান, দেউতাই পথাৰত কাম কৰা মানুহক চাহ জলপান দিবলৈ গৈছে। ভাজি, আমি মাছ ভাজি খাওঁ। চুপ, ঘৰৰ চুককোণ সদায় পৰিষ্কাৰ কৰিব লাগে। কোণ, ত্ৰিভুজৰ কোণ তিনিটা। এতিয়া 7 নম্বৰ দিয়া আছে ব্যাকৰণ। প্ৰশ্নটো চোৱাচোন বাৰু। পদ কাক বোলে, কেই প্ৰকাৰ সূত্ৰ লিখি একোটাকৈ উদাহৰণ দিয়া। এই পদৰ এই প্ৰশ্নটো মোৰ আগৰ ভিডিঅ'তে দিয়া হৈছে। তোমালোকে সেই ভিডিঅ' চালে এই প্ৰশ্নৰ উত্তৰটো পাই যাবা। আজিলৈ ক্লাছ ইমানতে সামৰিছোঁ।